Hey everyone, নমস্কাৰ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আন এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ ইয়াতে বতৰ বহুত ধুনীয়া, বৰষুণ দি আছে। ইয়াত চাওকচোন, বহুত ভাল লাগি আছে। চ' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভেন্দিৰ ৰেচিপি। ভেন্দিটো আমি সাধাৰণতে এনেই চিম্পলকৈ ভাজি খোৱাই হয় আচলতে, কিন্তু আজি মই অকণমান বেলেগ ধৰণে বনালোঁ আৰু খাবলৈ খুবেই টেষ্টি হৈছিলে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আহকচোন বাৰু চাওঁ কেনেকৈ বনালোঁ মই আজি ভেন্দি। এয়া মই ধুনীয়াকৈ ভেন্দিখিনি ধুই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি এনেকৈ টুকুৰা টুকুৰকৈ মই উলিয়াই লৈছোঁ আৰু 3-4টামান কেঁচা জলকীয়া মই দুফাল কৰি লৈছোঁ। আৰু এয়া দুটা মিডিয়াম চাইজৰ পিঁয়াজ মই মিক্সিত পেষ্ট নহয় চপ কৰি লৈছোঁ, আচলতে বহুত ফাইন পেষ্ট নাই কৰা। আৰু এয়া মোৰ কেৰাহী এখনত লোহা কেৰাহীত অকণমান ৰিফাইন তেল দি মই প্ৰথমতে ভেন্দি টুকুৰাখিনি অকণমান মই কেৰাহীখনত ভাজি ল'ম। বহুত বেছি সময় ভাজিব নালাগে, 1 মিনিটমান লৰাই ভাজিলেই হ'ব। আৰু লগতে অকণমান মই নিমখো দি দিছোঁ ভাজোঁতেই। আৰু এয়া মোৰ ভেন্দি ভাজিখিনি হৈ গ'ল। মই ভেন্দিখিনি হাই ফ্লেমতে ভাজিছোঁ, জুইটো কমাই দিয়া নাই আৰু ঢাকিও দিয়া নাই। আৰু এয়া মই ভেন্দিখিনি নমাই ল'ম আৰু একেখন কেৰাহীতে মই তেল আৰু ব্যৱহাৰ নকৰোঁ, সেই একেখন কেৰাহীতে মই পিঁয়াজখিনিও তেনেদৰে ভাজি ল'ম। আৰু এয়া মই ভেন্দিখিনি প্লেট এখনত নমাই ল'লোঁ আৰু একেখন কেৰাহীতে মই এতিয়া পিঁয়াজখিনিও ভাজি ল'ম। পিঁয়াজখিনিৰ কাৰণে আৰু মই কেৰাহীত বেলেগকৈ তেল দিয়া নাই, কেৰাহীখনতে যি অকণমান তেল লাগি আছে সেয়াতে মানে মই শুকানকৈ পিঁয়াজখিনি ইয়াত দেখিছেনে কেনেকৈ মানে ৰ'ষ্টেড নিচিনা হৈ গৈছে, এনেকৈ ফ্লেভাৰটো ভাল আহে। আৰু এয়া মই পিঁয়াজখিনিও নমাই ল'লোঁ। নমাই এতিয়া মই বেলেগ এখন কেৰাহীত মই তৰকাৰীখন বনাম। এনেদৰে আচলতে ফ্ৰেণ্ডছ, সদায়তো আমি সাধাৰণতে ভেন্দি চিম্পুলকৈ ভাজি খোৱা হয়, কেতিয়াবা অকণমান মছলা পাতি দি খালে ভাল লাগে। সদায় বাৰু মছলা দি খোৱাটো ভাল নহয়, কিন্তু অকণমান কেতিয়াবা এনেকৈ খাব পাৰি আৰু এনেদৰে টিফিনত মানে সৰু ল'ৰা ছোৱালীক নহয়, ডাঙৰ মানুহে টিফিনত লৈ যাবলৈও সুবিধা হয়, যিহেতু গ্ৰেভি মানে বেছি লিকুইড গ্ৰেভি নহয়, অলপ শুকান টাইপৰ হয় চব্জিখন খাব। আৰু আমাৰ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ আৰু লগতে দি দিছোঁ এয়া আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট আৰু অকণমান নিমখ। আৰু এতিয়া মই অকণমান লৰাই আকৌ অলপ দেৰি মই মছলাখিনি ঢাকি পেলাই ৰাখি দিম, যাতে মছলাখিনি ভালদৰে সিজে। আৰু এয়া ঢাকনি গুচাই চোৱাৰ পিছত এয়া মই মছলাখিনি আকৌ এবাৰ অকণমান লৰাই দিলোঁ আৰু লগতে ইয়াতে দি দিছোঁ মই এচামুচ বেচনটো দি দিলে ধুনীয়া, ইয়াৰ মছলাখিনি বৰ ধুনীয়াকৈ ভেন্দিখিনিত মানে লাগি ধৰিব, কোট হৈ যাব। আৰু ইয়াৰ লগতে দি দিছোঁ অকণমান হালধি। আৰু এয়া মই এটা মিডিয়াম চাইজৰ বিলাহী মিক্সিত পেষ্ট বনাই লৈছোঁ আৰু বিলাহীখিনিও মই ইয়াৰ লগতে দি দিছোঁ। দি এতিয়া মই মছলাখিনি আকৌ অলপ দেৰি কাৰণে ঢাকি দিছোঁ। মছলাখিনি অলপ দি ঢাকি ৰখাৰ পিছত এয়া ঢাকনি গুচাই মই ইয়াতে দি দিছোঁ অকণমান জলকীয়া গুড়ি আৰু এচামুচ মিট মছলা পাউডাৰ আৰু লগতে দি দিছোঁ অকণমান পানী দি এতিয়া মই ধুনীয়াকৈ মছলাখিনি আকৌ লৰাই দি ইয়াতে ভাজি ৰখা ভেন্দি আৰু পিঁয়াজখিনি দি দিম আৰু অকণমান দেৰি মই এইখিনি ঢাকি থৈ দিম, যাতে ভেন্দিখিনি আৰু অকণমান ভালদৰে সিজে। আৰু লগতে ইয়াত দি দিছোঁ মই কেঁচা জলকীয়া ফালি ৰখা। আৰু অকণমান মই নিমখ দি দিছোঁ ইয়াৰ লগতে, কাৰণ যিহেতু মই মছলাখিনি ভাজোঁতেও অকণমান নিমখ দিছিলোঁ আৰু ভেন্দিখিনি ভাজোঁতেও মই অকণমান নিমখ দিছিলোঁ, সেয়েহে নিমখৰ পৰিমাণটো সোৱাদ অনুসৰি দি অকণমান দেৰি ঢাকি ৰখাৰ পিছত এয়া মোৰ ভেন্দিখিনি হৈ গ'ল। ফ্ৰেণ্ডছ, দেখিছেনে দেখিবলৈ কিমান টেষ্টি লাগিছে আৰু খাবলৈও সঁচাকৈ বহুত টেষ্টি হয়। এবাৰ বনাই খাই চাবচোন যদি এনেকৈ খোৱা নাই। ফ্ৰেণ্ডছ, আশা কৰিছোঁ আজি এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিব। আজিলৈ এৰিছোঁ ফ্ৰেণ্ডছ, বাই বাই।